আজি আমাৰ কাৰণে এটা খুব এটা মুহূৰ্ত বুলি ক'ব লাগিব, কাৰণ আমি ওদালগুৰিত হেণ্ডলুম ডিপাৰ্টমেণ্টৰ খুকিয়া এটা কেম্পাছ অফিচ পাবলৈ সক্ষম হৈছোঁ, নতুন বিল্ডিং পাবলৈ সক্ষম হৈছোঁ। তো ইয়াৰ পিছত ওদালগুৰি জিলাখনত বোৱা কটাৰ যি কাম এইটো ক্ষিপ্ৰতাৰে আগুৱাই নিয়াত আমি যথেষ্ট সহায় হ'ব বুলি মই আশা কৰিছোঁ। কিন্তু এই ডিপাৰ্টমেণ্টটো আগৰ সময়ত বহুত নেগলেক্ট কৰি অহা হৈছে, প্ৰয়োজন নাই নিচিনা। দুটা ডিপাৰ্টমেণ্ট খুব ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট, এইটো হৈছে হেণ্ডলুম আৰু ফুড প্ৰচেছিং। আমি কাপোৰ নহ'লে কোনো থাকিব নোৱাৰোঁ, চবকে কাপোৰ লাগিবই। ঠাণ্ডা গৰম বেলেগ বেলেগ কাপোৰ লাগে, মহিলা পুৰুষ বেলেগ বেলেগ কাপোৰ লাগে, মানে বিভিন্ন ধৰণৰ আমাক সাজ পোছাক ড্ৰেছ সেইবিলাক লাগে। ধাৰণা আমি লোৱা হৈছে, এটা হ'ল হেণ্ডলুম বুলি ক'লে অকল মহিলাৰ বিভাগ তেনেকুৱা এটা ধৰা হৈছে, কিন্তু ইয়াত চাকৰি কৰি আছে অফিচাৰবিলাক চব পুৰুষে হয়। যিহেতু এই ডিপাৰ্টমেণ্টটো অতি প্ৰয়োজন ডিপাৰ্টমেণ্ট, ইয়াৰ পৰা আমি যথেষ্ট অৰ্থনীতি কামটো অৰ্থনীতি উপাৰ্জন কৰিব পাৰোঁ, অৰ্থনীতি আগুৱাই লৈ যাব পাৰোঁ। সেইকাৰণে এইবাৰ আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ, আৰু অহা বছৰত আমি হেণ্ডলুম আৰু MG এনৰেগা যিটো আছে ইয়াৰ লগত বেনিফিচাৰী স্কিমৰ লগত আমি সেইটো লিংক কৰাম। কাৰণ আমাৰ যিখিনি বেনিফিচাৰী আমি দি আছোঁ প্ৰায় 1 লাখ, তাত আমাৰ এজন মহিলাই লুম পাব পাৰে, শাল পাব পাৰে, জেকাৰ্ড মেচিন পাব পাৰে, চুইং মেচিন পাব পাৰে, গোটেই এটা যিটো আছে ছেট এটা নিজৰ ঘৰত বনাই ল'ব পাৰে, আৰু তেতিয়া তেখেতে বোৱা কটাৰ কামটো কৰিব পাৰে। আৰু যোৱা এদিন আগত আমাৰ EM ডাঙৰীয়াৰ নেতৃত্বত হেণ্ডলুমৰ ডিপাৰ্টমেণ্টৰ লগত আমাৰ এটা মিটিং হৈছিল কোকৰাঝাৰত, আৰু তাত মই গম পালোঁ ইতিমধ্যে আমাৰ 300টা লুম ডিপাৰ্টমেণ্টে কিনি পেলাই দিব। সেইটো গম পাই মই ক'লোঁ যে 300টা যিহেতু লুম দিব, এইটো এজনক নিদি পেলাই আমাৰ 25জন লৈ এটা ক্লাষ্টাৰ বনাব লাগে, আৰু এই য'ত লুমটো দিয়া হ'ব তাত মানে কাপোৰ ববৰ কাৰণে যিটো ঘৰ লাগে ছেট, সেইটো আমি বনাই দিম। তো গাঁৱত আমাৰ এটা ছেট হৈ গ'ল, লুম আহি গ'ল, বাকী যিটো কেপিটেলৰ কাৰণে ৱৰ্কিং কেপিটেলৰ কাৰণে HG সকলৰ লগত কথা পাতি কোনোবা এটা স্কিমৰ পৰা সেইটো আমি মেনেজ কৰিম। এতিয়া প্ৰায় EM ডাঙৰীয়াই কৈছে হ'ব পাৰে কি 15,000 আমাৰ অলৰেডি টাৰ্গেট কৰা হৈছে 5 বছৰত। এই 15,000 যিটো ফেমিলি উইভাৰ্ছ তেখেতসকলক আমি এম্পাৱাৰ্ড কৰিবৰ কাৰণে কিছুমান স্কিম হাতত ল'ম। মাজতে টেক্সটাইল মন্ত্ৰী আহিছিলে, আৰু তেখেতে আমাক তেখেতসকলক গুজৰাটলৈ নিমন্ত্ৰণ জনাই গৈছে। তাত আমি ৰিচেণ্টলি যাম, আৰু তাত বহুত সৰু সৰু মেচিন আছে কম পইচাত পায়, যি মেচিনবিলাক নেকি বোৱা কটাত যথেষ্ট সহায় কৰে। তো সেইবিলাক আমি হাতত ল'ব লাগিব। তো মই ওদালগুৰি জিলাত আমাৰ 4খন জিলাৰ ভিতৰত হেণ্ডলুম প্ৰেক্টিছটো অলপ ডাউন পৰি আছে, সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। আৰু এইবাৰ এৰীটো আমি বহুত বেছি কৰিব বিচাৰিছোঁ, ছেৰিকালচাৰ বিভাগে এৰীটো আমাৰ বহুত বেছিকৈ কৰাৰ কাৰণে হাতত লৈছে। ইয়াৰ লগতে ছেৰিকালচাৰটো আমি বহুত ডেভেলপ কৰিবলৈ লৈছোঁ, আৰু সেইকাৰণে অহা 2-3 বছৰত হেণ্ডলুমৰ এটা বেলেগ চিনাৰিও আহি যাব।